দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। আজিৰে পৰা দেশত আৰম্ভ হ'ব 5G সেৱা। এটকাও খৰচ নকৰাকৈ আপুনি পাব আনলিমিটেড ডাটা। দৰ্শকসকল, আজিৰে পৰা আৰম্ভ জিঅ'ৰ 5G সেৱা। দেশত ৰিলায়েন্স জিঅ'ই আৰম্ভ কৰিলে 5G সেৱা। বৰ্তমান 4খন চহৰত জিঅ'ই আৰম্ভ কৰিছে 5G সেৱা। দিল্লী, বাৰাণসী, কলকাতা, মুম্বাইত আৰম্ভ কৰিলে জিঅ'ই 5G সেৱা। 5G হেণ্ডছেট থকাসকলে লাভ কৰিব এই সেৱা। বৰ্তমান ৱেলকাম ডাটা হিচাপে জিঅ'ই আগবঢ়াইছে আনলিমিটেড ডাটা। 5G সেৱাৰ বাবে কোনো ধৰণৰ ধন খৰচ কৰিব নালাগে আপোনাৰ। 5G সেৱা লোৱা গ্ৰাহকে 1 Gbps স্পীডত লাভ কৰিব নেটৱৰ্ক সেৱা। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ, মোদীৰ সৈতে জেলেনস্কিৰ বাৰ্তালাপ। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক লৈ পুনৰ বিশ্বত চৰ্চা। প্ৰধানমন্ত্ৰী মোদীলৈ ফোন কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি। ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধক লৈ দীৰ্ঘ সময় আলোচনা কৰিছে দুই নেতাই। আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে যুদ্ধ শেষ কৰাৰ পোষকতা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়েও আলোচনা আৰু কূটনীতিৰ প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰা বুলি জানিব পৰা গৈছে। সংঘৰ্ষৰ পৰিৱৰ্তে শান্তিৰে সমাধানৰ পোষকতা মোদীৰ। ভাৰতে শান্তিৰ প্ৰচেষ্টাত সাজু বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। আজি আমাৰ ইয়াৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। 6 অক্টোবৰত BTR বন্ধ ঘোষণা। দৰ্শকসকল, 6 অক্টোবৰত BTRত স্থানীয় বন্ধ ঘোষণা। BTR প্ৰশাসনে ঘোষণা কৰিছে চৰকাৰী বন্ধ। প্ৰাক্তন বিধায়ক তথা এপছৰ প্ৰাক্তন সভাপতি কৰেন্দ্ৰ বহুমতাৰীৰ প্ৰতি শ্ৰদ্ধা জনাই বন্ধ ঘোষণা কৰিছে BTRত। বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ৰ লগতে শিক্ষা প্ৰতিষ্ঠান। 3 অক্টোবৰত মৃত্যু হৈছিল প্ৰাক্তন বিধায়কগৰাকীৰ। আজি আমাৰ একেবাৰে শেষৰ খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ সুখবৰ লৈ আহিছোঁ। দৰ্শকসকল, শীঘ্ৰেই প্ৰকাশ পাব 10,000 নিযুক্তিৰ বিজ্ঞাপন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আৰু ইয়াৰ লগতে 2 লাখ নিবনুৱাক দিয়া হ'ব স্বনিৰ্ভৰশীল হোৱাৰ পথ। এতিয়ালৈকে চাকৰি নোপোৱা নিবনুৱা যুৱক যুৱতীক মন ভাঙি নেপেলাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।